যিজন মানুহক দায়িত্ব দিয়া হৈছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন তেওঁ চাহৰ বিষয়ে কোনো জ্ঞান নাই তেওঁ চাহাবৰ কোনো জ্ঞান নাই তেওঁ শুনক মুকলিকে শুনক আজি চন্দ্ৰমোহন পাটোৱাৰীক মোৰ লগত বহাই দিয়ক টিভি টক চব পাতক চন্দ্ৰমোহন পাটোৱাৰী মোৰ লগত থাকক চন্দ্ৰমোহন ডাঙৰীয়া পাটোৱাৰী ডাঙৰ থাকক আৰু দি থাকক আৰু মই থাকিম তেওঁলোকে মই সোধা প্ৰশ্নকেইটা উত্তৰ দিয়ক তেওঁলোকে যি শাস্তি দিয়ে সেই শাস্তি লোৱাৰ মান্তি আছোঁ মই প্ৰত্যাহ্বান জনাইছোঁ টি বৰ্ডক প্ৰত্যাহ্বান জনাইছোঁ মই তাহলে সম্পাদন পালক মোক মাতক তাত মই তাত উপস্থিত থাকিম মোক সোধক প্ৰশ্ন মই তেওঁলোকক উত্তৰ দিম আৰু যথাযথ যদি উত্তৰ দিব নোৱাৰোঁ তেওঁলোকে মোক যি শাস্তি দিয়ে তাক গ্ৰহণ কৰিবলৈ মই সাজু আছোঁ চাহৰ ক্ষেত্ৰত উপযুক্ত মুঠেই নহয় তেওঁ অব্যাহতি লওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ প্ৰতি সদয় হওক আৰু তেওঁ অব্যাহতি দিয়ক ঢেৰ মন্ত্ৰী আছে বেলেগ এজনক দিয়ক গোলাঘাটত তেওঁক নালাগে আৰু কিছু কিছু উন্নতি হ'ব ভাৰতীয় টিউবৱেল বুলি এটা বগাহাটী আছে শুই আছে নাক বজাই চক্ৰান্ত আছে তেওঁলোকে বিভিন্ন সময়ত কৈছে কয়লাৰ দাম বাঢ়িছে TDLৰ দাম বাঢ়িছে আমি কয়লা আনিবলৈ পোৱা নাই চৰকাৰে কয়লা বন্ধ কৰিছে চৰকাৰে কয়লা বন্ধ কৰিছে কি জাপ টু দেম আমাৰ কথা নহয় আমি কেঁচা পাত উৎপাদন কৰা মানুহ আমি কেঁচা পাতৰ লগত আমিতো সাৰ বহুত দামত কিনিছোঁ আজি সাৰৰ চিণ্ডিকেট আছে 2-4টা মানে অসমৰ গোটেই চাহৰ আপোনাৰ সাৰৰ চিণ্ডিকেটটো চলাই আছে এক বেগ ইউৰিয়া সাৰত লিখি থাকে 266 টকা আৰু সেই বেগ ইউৰিয়া সাৰ 500 টকাৰ তলত কোনোবাই কিনিব পাইছে নেকি শুনক আপুনি নীতিগতভাৱে তেওঁলোকে সাৰটো বিক্ৰী কৰক 266 টকা সাৰ দিয়ক 300 টকাৰ সাৰ দিয়ক 400 টকাৰ সাৰ দিয়ক আমি সাৰ কিনিবলৈ আমি প্ৰস্তুত আছোঁ কিন্তু আমি 550-600 টকা দিলেও সাৰ পাবলৈ নাই এইটো কি কাৰণ কৃষিজীৱী এখন দেশ য'ত 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে অসমৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল এই ক্ষেত্ৰত কৃষিমন্ত্ৰীজনৰ গুৰুত্ব অপৰিসীম তাৰ লগত তেওঁ পশুধন তেওঁ সেই বিভাগটোৰ দায়িত্বত আছে এইটো কম কথা নহয় গতিকে আমি তেওঁ আচলতে কেনেকৈ ধৰণে আহ্বান কৰিম আমি বুজি পোৱা নাই আৰু সেইটো এটা গুৰুত্বপূৰ্ণ কথা আচলতে আমি জানো